ইয়াতে হ'ব ৰাইজ ভাওনাখন চাই থাকক গুলি ভিডিঅ' দেখুৱাই আছোঁ হা বেদান্ত ওলাই আছে এইফালে ৰাম দেই দেখুৱাইছোঁ ফুলকৈ পিন্ধি লওক হয় নাই ওলা তো গাইছ ওলাইছোঁ বাহিৰত আছোঁ বৰ্তমান এইফালে আমাৰ কিউত আছে কিউতে কি গাবা আজি বশিষ্ঠ গাব চ' চাই দিব চবৰ ভিডিঅ' দি আছোঁ বাৰু ব্লগ টাইপত আৰু হা 7 লোৱা আহি দেই গুলি চাই থাকে হা এইফালে ছাবস্ক্ৰাইবাৰো হয় গৈ মজা আজি চাই থাকক আৰু দেই সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম কি হয় নে নহয় ক'বলৈ যাবলৈ মই বহুত ধুনীয়া লাগিছে কৰা মোক গ'লে যাং আৰু আজি দিব আৰু ল'ৰাই মৰুৱা কেনেকৈ ওলাবলৈ ক'ম জেকেট থাকেতো কোনো খোলে রাম জয় কিনার লবণ আৰম্ভ হৈ গ'লেই ৰাম আমি ছাৰৰ অভিমানী আমি আজি কুটধাৰা নাট্য গোষ্ঠীৰ সদস্য বুলি এইটো লক্ষ্মণ দেখাই নাই ব্যক্তিগত প্ৰচেষ্টাৰ লগতে সেই সময়ত কেইজনমান ছাৰৰ সহযোগী আছিলে লগত একত্ৰিত হৈ তো গাইছ এটি হৈছোঁ মোবাইলৰ মালিক দিনটো হা কিন্তু এটা ঘৰ ওচৰতে ভাল ই আহিছে বুলি নকওঁ চ' মিনটো লগৰে হা ঠিক আছে লগ পাই আছোঁ ৰাইজ গীতাৰ ৰিচা ৰাজখোৱা হা ইয়াৰ চাওক এটি হৈছে আকৌ বা এইখন নাটক খালি বেলেগ অলপ মানে ৰাম প্ৰজেক্ট আপোনালোকৰ মনৰ এয়া বাল্মীকি গীতা এটা মানৱ বঢ়িয়া ভিডিঅ' পাই আছে কলাকায়া ৰেডি হৈছে হা আজি জাৰণ দিব লাগিব আজি পুলিচ আমাৰ ল'ব ৰেডি হৈছে হা ল'ব একদম ধুনীয়াকৈ দিব লাগিব হয়নে কুৰ্চীৰ লগত এই বঢ়িয়া ল'ব হা এইবিলাক কুকুৰটো কুকুৰ মাৰি কৰি হ'লে দেখুৱাই আছোঁ এই গুলি ল'ব এই বিগ ইউটিউবাৰ তাল একদম
কৰি এইটো পোৱালি কুকুৰ হা নমস্কাৰ মোৰ নাম শ্ৰী হিমাংশু বৰুৱা এই ৰাঙাদাহানৰ যিটো অনুষ্ঠান হৈছিলে কৰ্মশালা তাত কোৱা হয় এই বঢ়িয়া কুশ